কৰিব বস্তুটো সেইটো যেতিয়া আপুনি যেতিয়া সাকসেসফুল হ'ব তেতিয়াহ'লে আপোনাৰ জীৱন চাব আপোনাৰ লাইফত অটোমেটিক্যালি চেঞ্জেস আহি যাব। নমস্কাৰ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আশা কৰিছোঁ আগৰ ভিডিঅ'বোৰৰ নিচিনা আজি ভিডিঅ'টো আপোনালোকৰ জীৱনটো কিছু ব্যতিক্ৰমী কৰাত সহায় কৰিব। তো আজিৰ কথাটো হ'ল আমি যেতিয়া মোটিভেশনাল ভিডিঅ' চাওঁ বা মোটিভেশনাল স্পিচ শুনো বা কিছুমানে কৈ থাকে আমি ইউটিউবত চাওঁ বা ফেচবুকতো কেতিয়াবা পোৱা যায়। তো সেই কথাবোৰ যেতিয়া শুনো আমি ভিতৰৰ পৰা খুব চাৰ্জ আপ হৈ যাওঁ। আমি কথাবোৰ খুব শুনি ভাল লাগে আৰু এনেকুৱা লাগে যে আমি সকলো কৰিব পাৰোঁ, আমি সেইটো যি ভাবিছোঁ সেইটোৱে হ'ব। কিন্তু এই যিটো মনৰ ভাৱ, এই ভাৱটো আমাৰ কিমান সময়লৈকে থাকে? বৰ বেছি 5 মিনিট, আধা ঘণ্টা। তাৰ পিছত আমি কি হয়, বেক টু নৰ্মেল লাইফ। কিন্তু এই বস্তুটোৱে আমাক লং টাৰ্ম প্ৰচেছত কেতিয়াও সহায় নকৰে আৰু এইটো থাকে অলপ খন্তেকীয়া সময়ৰ বাবে থাকে। তাৰপিছত আমি যেতিয়া ভিডিঅ'টো চাওঁ তেতিয়া চাৰ্জ আপ হ'লোঁ, অলপ সময়ৰ কাৰণে আমি ভাবিলোঁ যে আমি কৰিব পাৰোঁ আৰু আমি কেতিয়াবাতো আমি এপ্লাই নকৰোঁ তেতিয়া আৰু কাৰণ আমি নিজকে ভাবোঁ যে আমি বহুত ইণ্টেলিজেণ্ট, আমি এইটো কথা জানোঁ, এইবোৰ কথা আমি শুনিয়ে থাকোঁ, এইবোৰ কথা গমেই পাওঁ। সেইটো ভাবি পিনি আমি কেতিয়াবা নেগলেক্ট কৰোঁতে আমাৰ এপ্লাই কৰাও নহয়। কিন্তু যদি আমি ভাবোঁ যে এপ্লাই কৰিম বা এইটো কামটোৰ প্ৰতি মই গুৰুত্ব দিম তেতিয়াহ'লে কি হয় আমি অলপ টাইমৰ কাৰণে চাৰ্জ আপ হওঁ, আমি 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে হওঁ বা কেতিয়াবা কি হয় আমি সপ্তাহৰ বাবে কামটো কৰোঁ, তাৰপিছত আকৌ ঘূৰি পিনি আমাৰ পুনৰ আমাৰ বেক নৰ্মেল লাইফত আমি ঘূৰি আহোঁ। এই বস্তুটো পাৰ্মানেণ্টলি কিয় নাথাকে? কাৰণ ইয়াতে বহুত কেইটা ৰিজন আছে। তাৰে মেইন ৰিজনটো হ'ল আমি যেতিয়া ভিডিঅ'টো চাওঁ বা কিবা মোটিভেশনাল স্পিচ শুনো তাৰ পিছতে আমি গোটেইখিনি কাম একেলগে কৰিবলৈ লওঁ। প্ৰব্লেমটো তাত আহি যায়। এইটো এটা মানে ডাঙৰ হাতী খোৱাৰ নিচিনা। এটা মই এক্সাম্পল আগৰ ভিডিঅ'টো দিছোঁ। যদি আপোনাক এটা ডাঙৰ হাতী খাবলৈ দিয়ে তেতিয়াহ'লে আপুনি এদিনতে খাব পাৰিব জানো? নোৱাৰিব। তো এই হাতীটো আপোনাৰ যদি আপোনাৰ গাটি খাওঁতে আপোনাৰ যদি কয় 2 বছৰৰ ভিতৰত হাতীটো শেষ কৰিব লাগে তেতিয়াহ'লে আপুনি পাৰিব। কিন্তু এই বস্তুটো এদিনতে কমপ্লিট কৰাটো আপোনাৰ পচিবল নহয়। ঠিক তেনেদৰে এই বস্তুটো আপোনাৰ লং টাৰ্ম প্ৰচেছ। এদিনতে আপুনি নিজৰ যিবোৰ পাৰ্মানেণ্ট হেবিটছ আছে এইবোৰ চেঞ্জ কৰিব নোৱাৰে। তাৰ কাৰণে কিছুমান শিডিউল মেইনটেইন কৰিব লাগিব, কিছুমান ডিচিপ্লিন আনিব লাগিব নিজৰ লাইফত। তো এই ডিচিপ্লিনবোৰে আপোনাক জীৱনত আগুৱাই যোৱাৰ কাৰণে, আপোনাৰ লাইফটো কিছু ব্যতিক্ৰম কৰাৰ কাৰণে, আপুনি যে এয়া বাকী মানুহৰ বা নৰ্মেল পিপুলতকৈ আপুনি যে অলপ বেলেগ সেইটো দেখুৱাত সহায় কৰিব। তো এতিয়া প্ৰশ্ন হ'ল আমি এইবোৰ ঠিক কেনেকৈ কৰিম? তো প্ৰথম কথাটো হ'ল আপুনি এইবোৰ ঠিক প্ৰথমতেতো আপুনি নিজৰ মাইণ্ডছেটটো ঠিক কৰিব ল'ব লাগিব যে মই যদি এইটো কামটো কৰিম বুলি ভাবিছোঁ তো মই এইটো কামটো কৰিম। মই আগৰ ভিডিঅ'টো সদায় কওঁ যে নিজৰ ক্লিয়াৰিফিকেশ্যনটো নিজৰ মাইণ্ডত আনক। যদি আপুনি নিজৰ মাইণ্ডতে যিকোনো টপিক এটাৰ ওপৰত ক্লিয়াৰ নহয়, যিকোনো ভাৱধাৰা এটাৰ ওপৰত ক্লিয়াৰ নহয় তেতিয়াহ'লে আপুনি সেই বস্তুটোৰ ওপৰত কাম কৰিব নোৱাৰিব। প্ৰথমতে মাইণ্ডটো ক্লিয়াৰ কৰক, ঠিক আছে হ'ব মই আজিৰ পৰা এইটো মেইনটেইন কৰিম, এইটো ভাবিছোঁ। আৰু এই বস্তুটো ঠিক হ'ব আপোনাৰ কিছুমান সৰু ষ্টেপ লৈ পিনি। একেলগে ডাঙৰ লৈ পিনি এই বস্তুটো ঠিক নহয়। আপুনি যদি ভাবে যে মই আজিৰ পৰা এই কামটো ৰেগুলাৰলি কৰিম, প্ৰথম দিনাখন গৈয়ে যেনেকৈ আপোনাৰ জিমত যোৱাৰ নিচিনা হয় যে প্ৰথম দিনাখন গৈয়ে যদি আপুনি 20-30 কেজি পুৰা ডাম্বেল মাৰিব ধৰে এদিনতে আপোনাৰ বডি নাহে। এইটোৰ কাৰণে আপোনাৰ লং টাৰ্ম প্ৰচেছ এটা আছে আৰু সেই প্ৰচেছটো আপুনি ফ'ল' কৰিব লাগিব। নিজৰ ডায়েট মেইনটেইন কৰিব লাগিব, সময়মতে জিম যাব, ৱৰ্কআউট কৰিব লাগিব, তেতিয়াহে আপোনাৰ সেই বস্তুটো নিজৰ বডিটোৰ ষ্ট্ৰাকচাৰটো শ্বেপটো আহিব। তো নিজৰ জীৱনৰ লগতো এনেকুৱা ধৰণৰ কিছুমান আমাৰ এক্সাৰচাইজ আছে যিবোৰ আমি কৰিব লাগিব। যেনেকৈ আপুনি মই এক্সাম্পল যদি দিওঁ, আপুনি ভাবিলে যে কি আজিৰ পৰা মই ৰাতিপুৱা 5টা বজাত উঠিম, 5টা বজাত উঠি ইমান টাইম এক্সাৰচাইজ কৰিম, ইমান টাইম এইটো টাইমত খানা খাম। তো এইটো এটা সৰু চিডিউল এটা বনাই ল'লে যে মই ডেইলি 5টা বজাত উঠিম আৰু মই 20 মিনিটছ বা 30 মিনিটছ এক্সাৰচাইজ কৰিম। এই চিডিউলটো বনালে আপুনি এই বস্তুটো আপুনি এদিন বা 2 দিনৰ কাৰণে লিখিলে নহ'ব। এইটো আপুনি কণ্টিনিউৱাছলি কৰক। প্ৰথম কেইদিনমান বহুত কষ্ট হ'ব, কিন্তু লাহে যেতিয়া আপুনি কণ্টিনিউৱাছলি কৰিব বস্তুটো, সেইটো যেতিয়া আপুনি ছাকসেছফুল হ'ব তেতিয়াহ'লে আপোনাৰ জীৱন চাব আপোনাৰ লাইফত অটোমেটিক্যালি চেঞ্জেছ আহি যাব। আৰু কিছুদিন পিছত এনেকুৱা হ'ব আপোনাক কোনো মাতিবলৈ নালাগে, নাই এলাৰ্মৰ প্ৰয়োজন নে কি। তো এই মই এইটো জাষ্ট এক্সাম্পল দিছোঁ, এই এনেকুৱা সৰু চেঞ্জেছবোৰ আনক যে মই আজিৰ পৰা এইটো বস্তু কৰিম। যিকোনো সৰু হ'ব পাৰে যে মই আজি দিনত মই 1 ঘণ্টা ফোনটো নাচাওঁ, 1 ঘণ্টা সময় মই নিজৰ কামত নিজক দিম, 1 ঘণ্টা ফোনটো নাচাওঁ। এনেকৈ কৰিব পাৰে। সেইটো আপুনি এই টপিক মানে এই আপুনি থিয়ৰিটো বা এই যিটো আছে প্ৰচেছ আছে, এইটো প্ৰচেছ আপুনি নিজৰ কামৰ ক্ষেত্ৰত লগাব পাৰে, নিজৰ দৈনন্দিন জীৱনত লগাব পাৰে, নিজৰ জবৰ ক্ষেত্ৰত লগাব পাৰে, বিজনেছৰ ক্ষেত্ৰত লগাব পাৰে, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত লগাব পাৰে বা যিকোনো হ'ব পাৰে। তো এই সৰু যিবোৰ ষ্টেপ ল'ব এইবোৰে আপোনাৰ ভৱিষ্যতে নিজৰ লাইফটো চেঞ্জ কৰাত সহায় কৰিব আৰু এটা ডিচিপ্লিন এটা মেইনটেইন কৰাত সহায় কৰিব, যিটোৱে আপোনাৰ জীৱনটো সলনি কৰিব। আৰু এই ডিচিপ্লিনটো এজন ছাকসেছফুল মানুহৰ কাৰণে বহুত বেছি, ছাকসেছফুল মানুহৰ কাৰণে নহয়, একচুৱেলি ছাকসেছফুল হোৱাত বহুতখিনি সহায় কৰে।
তো এই ডিসিপ্লিনটো মেইনটেইন কৰক, এই সৰু সৰু ষ্টেপবোৰ লওক, তেতিয়া আপোনাৰ দৈনন্দিন জীৱনটো কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ ভিতৰত আহি যাব আৰু সেইটোৱে আপোনাক বহুতখিনি সহায় কৰিব। আৰু এইবোৰ সৰু 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 চেঞ্জেছে আপোনাৰ আৰু এটা ষ্টেপ আগুৱাই যোৱাত, জীৱনৰ উন্নতিৰ পথত আগুৱাই যোৱাত বহুতখিনি সহায় কৰিব। তো এইটো আপুনি আজিৰ পৰাই ষ্টাৰ্ট কৰি চাব, আপোনাৰ দৈনন্দিন জীৱনটো খুব ভাল হ'ব, আপোনাৰ ৰিলেশ্যনশ্বিপবোৰ ভাল হ'ব, আপোনাৰ কাম কাজত ভাল হ'ব আৰু এনেকুৱা সৰু 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 ষ্টেপ লৈ পিনি আপুনি উন্নতিৰ পথত আগুৱাই যাব পাৰিব। আজিৰ ভিডিঅ'টো ইয়াৰে ওপৰতে আছিলে। তো এই বস্তুটো আপুনি এপ্লাই কৰক। যদি ইয়াৰে সুফল পায় তেতিয়াহ'লে মোক জনাব, কমেণ্ট কৰি জনাব পাৰে বা মোক মেইল কৰিব পাৰে। আৰু যদি মোৰ ভিডিঅ'ছবোৰ আপোনাৰ ভাল লাগে তেতিয়াহ'লে আপুনি শ্বেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত, নিজৰ পৰিয়ালৰ লগত। তেতিয়াহ'লে ময়ো উৎসাহ পাওঁ আকৌ এটা নতুন ভিডিঅ' আপোনালোকক দিয়াৰ বাবে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিৰ ওপৰতে আছিলে। ধন্যবাদ।